জুবিনক অসমীয়া জাতিয়ে কি মডেলি পূজা কৰিব নেকি? এইবিলাক নিয়ম কোনে কৰি আছে যে জুবিনৰ বিষয়ে যাতে অহা 100 বছৰত এটা মানুহৰ মনত বিৰূপ মনোভাৱৰ সৃষ্টি হয়। 100 বছৰ পিছত নৱপ্ৰজন্মই জুবিনক কেনেকৈ চিনিব? জুবিনৰ গানেৰে নহয়, যেন জুবিন এজন মদ ভাল পোৱা ব্যক্তি আছিল। জুবিনৰ গানেদি আমি জুবিনক স্মৰণ কৰিম। জুবিনৰ সমাধিত খাফৰেৰে মদ ঢালি নহয়। আজি যোৱা 1 মাহত যোনে যি পাৰে তাকে কৰি আছে। ভাবিছে সকলো নীৰৱ হৈ যাব। আমাৰ নীৰৱতা এমাহৰ নীৰৱতা আছিলে। এতিয়া ঢালকচোন কোনোবাই অহাকালিৰ পৰা। মই জুবিনক কেতিয়াও মদৰ লগত পৰিচিত ব্যক্তি বুলি জানিব নিদিওঁ। মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ। নমস্কাৰ বন্ধু বান্ধৱী, কি খবৰ আপোনালোকৰ? মামাক একেদিন কিন্তু মই বহুত বঢ়িয়া ভাল লাগিছো দেই, কিয়নো একেদিন মামাই এটা কথা ভাল ডিচিশ্যন এটা কৈ দিলে। এইটো কথা আপোনালোকে গম পাইছানে আৰু চাইছানে নিউজত, যে জুবিন দাৰ মৃত্যু দুৰ্ঘটনা নহয়, হত্যাকাণ্ড বুলি মামাই কথা কৈ দিলে। এইটো কথা কিন্তু বহুত ভাল লাগিলে। আৰু এটা ডিচিশ্যন ল'লে, ডিচেম্বৰৰ 8 তাৰিখে মামাই চেমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ পৰা মুখলৈ ওলাই দিব কি জুবিন দাক সঁচাকৈ হত্যা কৰিছিল নেকি, আৰু এইটো এটা হত্যাকাণ্ড বুলি কৈ দিলে মামাই। বহুত বঢ়িয়া লাগিলে, বহুত ভাল লাগিলে। আৰু মই মামাক এটা কথা কৈ আছোঁ, বেয়া নাপাব, এইটো কথা কিন্তু পিছলি নাযাব দেই। ডিচেম্বৰ মাহত ন্যায় পাব বুলি কথা কোৱাটো কিন্তু পিছলি নাযাব দেই মামা। আপোনাক মই অনুৰোধ কৰিছোঁ, বা এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব দেই বন্ধু বান্ধৱী। আপোনালোকে 100% শ্বেয়াৰ কৰি দিয়ক, যাতে এইটো ভিডিঅ' লৈ আমাৰ মামাই অলপ আমাক ন্যায় দিব পাৰে অতি সোনকালে। যেনেকৈ আমাৰ জুবিন দাক মৃত্যু হৈছিল বা জুবিন দাক হত্যা কৰা হৈছিল, তেনেদৰে চেমকানু সিদ্ধাৰ্থক কি কৰিব লাগে, অতি সোনকালে শাস্তি দিবলৈ লাগে, আৰু আমি অতি সোনকালে ন্যায় পাবলৈ লাগিব। এইটো কথা মই ডিচিশ্যন কৰি লৈছোঁ, বা ডিচিশ্যন 100% কথা কৈ থৈছোঁ। এই 2 দিনত মই বিজেপি চৰকাৰক ভাল পাই আছোঁ, কিয়নো হত্যাকাণ্ড বুলি যি মামাই কৈ দিলে, এইটো কথা আগত কোৱা নাছিলে। এই মাত্ৰ 1 সপ্তাহমান হ'ল, চাই ল'বা নিউজত, চাই ল'বা কি কথা ক'লে। আৰু আমাৰ মামাই কৈ দিলে জুবিন দা এটা শিৱ পূজাৰ এটা ভক্ত আছিলে। জুবিন দাৰ মৃত্যুৰ দিনা মানুহবিলাকে মানে মদৰ পৰা, বিৰি চিকেটৰ পৰা বহুত কিবা অভদ্ৰ মানি কৰিছে। মই এইটো ভাল পোৱা নাই, যে জুবিন দাই কিবা এটা মদ খালেও বা কিবা চিক্ৰেট এটা চাদা খালেও বা এনেকুৱা কৰিব লাগেনে? নাই, এনেকুৱা নাপায় দেই, এনেকুৱা কৰিব কেতিয়াও নাপায়। আমাক এটা ছাতি জ্বলাই এটা সেৱা কৰিলে হ'ল। এইবিলাক আৰু মদৰ বিষয়, কিবাৰ বিষয় যে এইবিলাক চাদা পানী শ্ৰদ্ধাঞ্জলি জনাই আছে, এইবিলাকতো ভাল নহয় ন? আপোনালোকে কোৱাচোন, এইবিলাক ভাল হৈছেনে? মোৰ পৰা মইতো ভাবিছোঁ মানে এইবিলাক ভাল হোৱা নাই দেই। এইবিলাক কৰিব নাপায়, এইবিলাক কৰিব নালাগে। ময়ো দেখিছোঁ কেইজনমান মানুহক চাদা মদেৰে শ্ৰদ্ধাঞ্জলি জনাইছে। এইবিলাক কিবা শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল নেকি? নহয়, এইবিলাক ফাল্টু। এইবিলাক জুবিনৰ কেতিয়াও অনুৰাগী হ'ব নোৱাৰে, জুবিনদাৰ সঁচাই। চাই লোৱা এতিয়া নিউজত কি কথা ক'লে। যদি মোৰ চেনেলত নতুনবাৰ আহিছে, ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে মোৰ ভিডিঅ'টো কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছা এটা কমেণ্ট কৰি জনাব দেই। আপোনাৰ কমেণ্টটো মই চাওঁ বাৰু। শিৱসাগৰৰ, ৰঙিয়াৰ, গুৱাহাটীৰ বা বঙাইগাঁৱৰ বহুত মানুহে মোৰ ভিডিঅ'টো চাই আছে, জনাই আছে। আৰু মৰিগাঁও, আপোনালোকে এতিয়া জনাই দিব কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে দেই। তামোলপুৰৰ পৰাও চাই আছে বোলে, এতিয়া জনাই দিয়া আৰু ভিডিঅ'টো চাই লোৱা আগতে। জুবিনক অসমীয়া জাতিয়ে কি মডেলি পূজা কৰিব নেকি? এইবিলাক নিয়ম কোনে কৰি আছে যে জুবিনৰ বিষয়ে যাতে অহা 100 বছৰত এটা মানুহৰ মনত বিৰূপ মনোভাৱৰ সৃষ্টি হয়। 100 বছৰ পিছত নৱপ্ৰজন্মই জুবিনক কেনেকৈ চিনিব? জুবিনৰ গানেৰে নহয়, যেন জুবিন এজন মদ ভাল পোৱা ব্যক্তি আছিল। জুবিনৰ গানেদি আমি জুবিনক স্মৰণ কৰিম। জুবিনৰ সমাধিত খাফৰেৰে মদ ঢালি নহয়। আজি যোৱা 1 মাহত যোনে যি পাৰে তাকে কৰি আছে। ভাবিছে সকলো নীৰৱ হৈ যাব। আমাৰ নীৰৱতা এমাহৰ নীৰৱতা আছিলে। এতিয়া ঢালকচোন কোনোবাই অহাকালিৰ পৰা। মই জুবিনক কেতিয়াও মদৰ লগত পৰিচিত ব্যক্তি বুলি জানিব নিদিওঁ। জুবিনক মই মায়াবিনী, হুৰ হুৰ হুৰাই দিয়া গানেৰে সমৃদ্ধ এজন জাতীয় বীৰ হিচাপে জানাৰ বাবে আমি কাম কৰোঁ। এইবিলাক কি চলি আছে?
এইবিলাক কি চলি আছে? কোনে চলাই আছে? অখিল গগৈয়ে পাল পাতি মানুহ পঠিয়ায়, কংগ্ৰেছে পাল পাতি মানুহ পঠায়। প্ৰচেষ্টা হ'ল যে জুবিনক এজন যেন তেওঁ মদক বাদ দি একোৱেই নাজানিছিল তেনেকুৱা ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰা। এইটো ভুল নকৰিব। জুবিনে মদ নাখাইছিল, খাইছিল যদিও কিবা দুখত খাব পাৰিব, কিবা কাৰণত খাব। আৰু মদ নোখোৱা জুবিনজনক মই লগ পাইছোঁ। এইটো কোনেও এনেকুৱা ধাৰণা নিদিব যে জুবিনে 24 ঘণ্টাই মদ খাই আছিলে। ভুল কথা হৈ আছে। জুবিনক অপমান কৰি থকা হৈছে। জুবিনক ন্যায় দিয়াৰ নামত এচাম ব্যক্তিয়ে জুবিনৰ সত্তা আৰু জুবিনৰ আত্মাক হত্যা কৰিব খুজি আছে। মদৰ সাফৰেদি মদ ঢালি দিয়া এইটো কি অসমীয়া সংস্কৃতি নেকি? এইবিলাকৰ এইটোতো কোনো সংস্কৃতি হ'ব নোৱাৰে। চাধাৰ টেমা দিয়া এইটো কি সংস্কৃতি নেকি? সি ভাল পাইছিলে, আমি জুইৰ লগত ঘৰৰ মানুহে তাক উৎসৰ্গা কৰি দিলে, অগ্নিত তাক দি দিলে। অগ্নিয়ে তাৰ কাপোৰযোৰ লৈ ল'লে, অগ্নিয়ে তাৰ শৰীৰ লৈ ল'লে, অগ্নিয়ে যাক ল'ব লাগে ঘৰৰ মানুহে চিন্তা কৰিছিল, দিলে, প্ৰজ্বলিত হৈ গুচি গ'ল। এতিয়া জুবিনক আমি গানেৰে সংস্কৃতিৰে আমি জীয়াই ৰাখিব লাগিব, উন্মাদনাৰে নহয়। আৰু উন্মাদনাক বিজেপি চৰকাৰে কেতিয়াও স্বীকাৰ নকৰে। উন্মাদনা দি আমাক এক কদম কোনেও হিলাব নোৱাৰে। কোনোবাই ভাবিছে যদি উন্মাদনাত চৰকাৰে শিৰ নত কৰিব, এইটো অখিল গগৈয়ে ভুল ভাবি আছে। যিদিনাখনলৈকে হিমন্ত বিশ্ব শৰ্মা অসমত মুখ্যমন্ত্ৰী হৈ আছে, উন্মাদনাৰ ওচৰত আমি নতি স্বীকাৰ নকৰোঁ। মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে। আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয়, চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ, যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম। আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিম। আমি অসম চৰকাৰ এটকাও দিয়া নাই। না অসম চৰকাৰ, আপোনালোকে RTI মাৰিব পাৰে, অসম চৰকাৰ একো নাই। মইতো নাজানো, কিন্তু মই জানো যে অসম চৰকাৰৰ কোনো বৰঙণি নাই। আৰু 2-এজন সাংবাদিক গৈছিল, কিন্তু 2-এজন সাংবাদিক গৈছিলে আৰু বেংককতো গৈছিলে সাংবাদিক। আমি কোনো যোৱা নাই। 25 নৱেম্বৰত আমি বহু বিবাহৰ বিপক্ষে এখন আইন আনিম। কোনো ব্যক্তিয়ে যদি বহু বিবাহত আবদ্ধ হয় 7 বছৰ সশ্ৰম কাৰাদণ্ড হ'ব। মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে। আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। বিদেশত যদি কিবা ঘটনা হয়, চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে। কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ, যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ। গতিকে মই ভাবোঁ যে অহা 3-4 দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম। আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিম। আমি অসম চৰকাৰ এটকাও দিয়া নাই। না অসম চৰকাৰ, আপোনালোকে RTI মাৰিব পাৰে, অসম চৰকাৰ একো নাই। মইতো নাজানো, কিন্তু মই জানো যে অসম চৰকাৰৰ কোনো বৰঙণি নাই। আৰু 2-এজন সাংবাদিক গৈছিল, কিন্তু 2-এজন সাংবাদিক গৈছিলে আৰু বেংককতো গৈছিলে সাংবাদিক। আমি কোনো যোৱা নাই। 25 নৱেম্বৰত আমি বহু বিবাহৰ বিপক্ষে এখন আইন আনিম। কোনো ব্যক্তিয়ে যদি বহু বিবাহত আবদ্ধ হয় 7 বছৰ সশ্ৰম কাৰাদণ্ড হ'ব। মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে।
আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ এটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ গতিকে মই ভাবোঁ যে অহা ৩-৪ দিনৰ ভিতৰতে SITয়ে MHCলৈকে লিখিব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিম থ্যাংক ইউ সো মাচ ভিডিওটো সম্পূৰ্ণকৈ চোৱালৈকে আপোনালোকে এতিয়া কমেণ্ট কৰি জনাব কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে মোৰ ভিডিঅ' চাই আছা আৰু শ্বেয়াৰ কৰি দিব যদি নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ